Morning friends, good morning and welcome back to my YouTube channel. So এতিয়া পুৱা 10:30 বাজিছে আজি পুৱাই ওলাই আহিছোঁ জিমত আৰু এইফালে আমাৰ জিমটো আছে গাড়ীখন তাতে থৈ দিছোঁ বহুত মানুহ আছে ইয়াতে স্কুটিখন লৈছোঁ স্কুটিখন থৈ দিছোঁ আৰু বৰ্তমান এতিয়া অলপ জিম মাৰোঁ জিম মাৰি পেলাই ৰাসৰ কি প্ৰস্তুতি চলিছে একবাৰ দেখাই লৈ যাম গোটেইখিনি যিহেতু আজি ভাটিবেলাৰ ৰাস হ'ব আজি ৰাস পূৰ্ণিমা যিহেতু আজি পুৱাত ভাটিবেলা এটা দেখা পাব নেক্সট ব্লগত এটা ভাল আৰম্ভণি দেখা পাব ৰাসৰ বৰ্তমান এতিয়া জিম কৰোঁ অলপ কি মাৰা চেষ্ট মাৰিছোঁ চ' মই এতিয়া চেষ্ট অলপ মাৰিছোঁ চেষ্ট অলপ মাৰি পেলাই বৰ্তমান গম পাইছোঁ ভাল হ'ব যিহেতু মানডে চেষ্ট মাৰি মাৰি আছোঁ চব বিলাকে Halo Mas Rena Citra. So lalu jiman pura mukon dekse kamsam kiba workout sar kollo chest mailu chest or tricep asil eta side ko road to birat para hoyse aro hobby ke khadi jeto side ke ki dekham aro jimor pura dhunia ka ei pele kapa dilu khwalo korilu অলপ কণী ব্ৰেড চেট খালোঁ কিবা কিবি তাৰপিছত এতিয়া মানে বহুত ৰ'দ দিছে ওলাই যাম বুলি ভাবিছিলোঁ কিন্তু ওলাই যাব পৰা নাই বহুত ৰ'দ চাওকচোন কিমান ৰ'দ দিছে একদম চকু মুচি দিব লাগে ৰ'দত কিন্তু আমাৰ এখিনি ৰাস্তাও বেয়া এখিনিও ভাল কৰিব লগা হৈ আছে বিৰাট মানে আমাৰ মানে কি হৈছে ৰাস্তাটো বনাই আছে এইটো চাব পাৰে চাওক ৰাস্তাটো মানে বহল কৰি আছে আৰু নালা এতিয়া ইয়াত নালা আছিল নালাটো মানে বৰ্তমান মাৰি দি পেলাই চাইড বিং কৰি আছে চব ৰাস্তা কনষ্ট্ৰাকশ্যন চলি আছে মানে ডাইৰেক্ট নলবাৰী মেডিকেল কলেজ ডাইৰেক্ট ভগাবাৰত যোনখন আছে এইখনত মানে ডাইৰেক্ট এফালে বাইলাছে উঠিব পাৰিব চ' এইকাৰণে মানে ৰাস্তাটো বহল কৰিছে আৰু বৰ্তমান নালা হোৱা নাই হ'ব বুলি কৈ আছে কি হয় নাজানো নালা চবৰে প্ৰয়োজন আমাৰো বহুত প্ৰয়োজন যিহেতু মাটিখিনি সৰু বহুতে প্ৰয়োজন আৰু আগতে ইয়াতে গৈছিল বাৰু আকৌ ছাইডত ওলাই গৈছিল পানীখিনি কিন্তু এতিয়া পানী চানী পুতি দিছে কাৰণে একদম পানীখিনি যাব নোৱাৰা হৈছে চ' ৰাস্তাটো জল্দি হ'লেও হয় আৰু চ' হেল্ল' বন্ধুসকল এতিয়া ওলাই আহিছোঁ অলপ আবেলি কেনে চ' এতিয়া কলেজ চক পাইছোঁ আৰু কলেজ চকৰ এখন হৈছে গেট ৰাসৰ গেট আজি ৰাস পূৰ্ণিমাৰ কাৰণে এতিয়া আমি জৈন পাইছোঁ এতিয়া খোজকাঢ়ি যাই আছোঁ এইখিনি খোজকাঢ়িব লাগিব বাইকখন থলোঁ আৰু এইটো এটা এণ্ট্ৰি পইণ্ট জৈন মন্দিৰত আৰু চিধা আমি যাম এনেকৈ খোজকাঢ়িম এতিয়া বলক আৰু চ' এইটো এটা ভিডিঅ' মই ফ্ৰেণ্ডৰ পৰা লৈছোঁ এইটো শোভাযাত্ৰা হৈছিল ৰাস শোভাযাত্ৰা চ' আজি ৰাসৰ আৰম্ভণি মানে চ' এনেকৈ কলেজ ষ্টুডেণ্ট শাস্ত্ৰীয় সংস্কৃতি চববিলাক লগ লাগি হৈ এটা ৰথ যাত্ৰা কৰিছিলে মানে এখন গাড়ী এখন বনাইছিলে তাতে আমাৰ ডাঙৰ MLA ডাঙৰীয়া সিহঁতে মানে প্ৰচেছন কৰিছিলে চব ডাঙৰ মানুহ আৰু এইখনেই হৈছে ৰথখন তাতে বহি পেলাই মানে ধুনীয়াকৈ শনি মন্দিৰৰ পৰা পুৰা প্ৰচেছন কৰিছিলে ৰাসত আমি আছোঁ ফাৰ্ষ্ট আজি ৰাসত দুজন দিছে ৰাসত দুজনত প্ৰথম খোজকাঢ়ি আছোঁ আমি এইকেইটা পল আছে ৰাজ আছে নীলকমল আছে আৰু লগত মই আছোঁ চ' এতিয়া খোজকাঢ়ি আছোঁ কি আজি ফাৰ্ষ্ট ডে ৰাসৰ আৰম্ভণি আজি দেখাম আৰু আপোনালোকক ৰাস বুলি ক'লে চব বস্তু আহে চব এভৰিথিং যি আছে যি লাগে চবকে লাগিব চব পাব ইয়াতে মানুহ চব বৰ্তমান আজি ৰাসৰ দুজনী ব্ৰিজৰ তলত মানে এখন নলবাৰী ব্ৰিজৰ তলত চব দোকানবিলাক বহিছে এটাই বৰ্তমান পলে চাই আছে কেইটামান ষ্টাইলিছ এই গ্ৰন্থমেলা বৰবেগাৰ গ্ৰন্থমেলা পাইছিলাম তো মানুষ আমি কি দেখা কি চাম আজি আমি আজি
এই তালু আও এই হাও বঢ়িয়া নহয় এইফালে আহ কি চাবা আজি আমি আজি ৰাস্তাত বল তুমি কি চাবা মই অ বহুত কিবা কিবি চাম কি বহুত কিবা কিবি আমাৰ জাষ্ট চেনেল তাক সুধো কি কি কবা কি কিনা চকৰি কিনা লা কিনো দে কি আজি নহয় আজি কিনা লাগিব তই আজি কিনা লাগিব ট্ৰাকখন চাই ট্ৰাকখন অ এখন কি বে ট্ৰাক আৰু এখানে ৰথ যাত্ৰা চক আৰু এখনে ব্ৰিজ এখন ওপৰ দি যাব এইবাৰ ওপৰ দি যাব কৰিব এটা চাৰ্কাছ আহিব ৰেলগেটৰ তলতে একদম পুৰা দোকান এইবিলাক আগতে ৰাস্তা আছে ৰাস্তা দুইফালে দোকান চব এইবাৰ মানে দোকানৰ কমিশ্যন নাই যেন লাগিছিল অলপ কমছি নহয় বাঢ়ছি এইবাৰ এই ক'ত কমব এই যোৱাবাৰ এই পকা পিঠাৰ দোকানখন এইবাৰ তাতে সেই বইলাক এইবাৰ ৰাসত মানে আপোনালোকে আন্ধাৰ দেখা নাপায় পুৰা পোহৰ দেখা পাব পুৰা জৈন মন্দিৰৰ পৰা পুৰা গণেশ মন্দিৰ বোলে এনেকুৱা লাইট আৰু সোমোৱাৰ লগে লগে ৰাস্তাৰ মেইন ৰাস্তাৰ মাজতে এটা কিবা এটা দেখা পাইছো আমি 4 কিলোমিটাৰ আৰু আমাৰ চেল্ফি বনাৰ এই দুটা মাৰ ঠিক আছে ফটো উঠা আপিটো নাই এখন গেট মানে বিভিন্ন গেট আছে আৰু এইটো পুৰা ডাইৰেক্ট চিধা গণেশ মন্দিৰত যোৱা ৰাস্তা মানে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু এখন মানুহ চাওক এবাৰ আজিতো হৈছে আজি ফাৰ্ষ্ট দিনা ইমান মানুহ দেখা পাইছোঁ কিমান মানুহ দেখা পাই হিচাপ নাই আৰু ইয়াতে হ'ব চাগে ইয়াতে কিবা এটা হ'ব এটা চাম কি আছে ভিতৰত এইটো ন বাছ ষ্টেণ্ড নলবাৰী ধৰ্মনগৰ বাছ ষ্টেণ্ডটো আৰু সাং ৰাস্তাই নলবাৰীৰ পৰা জৈন মন্দিৰৰ পৰা গণেশ মন্দিৰৰ সকলে সাং ৰাস্তা লাইট চ' সিদিনা কমপ্লিট হোৱা নাছিল দেখাইছোঁ আপোনালোকক আজি এইটো দেখাম কমপ্লিট ভিতৰত সোমাম এতিয়া এটা জাপি সৰাই ওপৰত আছে ধুনীয়াকৈ আৰু কমপ্লিটলি ASDMৰ আসাম স্কিল ডেভেলপমেণ্টৰ পৰা আৰু এইবিলাক চব বাঁহৰ এইবিলাক আৰু ইয়াৰ পৰা এইবাৰ ৰাস কণ্ট্ৰল হ'ব মানে শান্তি ৰক্ষা বিভাগ চব আগতে যোৱাবাৰ ভিতৰত আছিল কিন্তু এইবাৰতো মিছ কৰিম নেকি নগাঁৱৰ পৰা বাকী আছো বাবু মই গণেশ মন্দিৰৰ ফালে আপোনাক বিচাৰি চ' এইবাৰ ৰাসৰ পৰা ভিতৰত পাই আনিছে চব ইয়াতে আনিছে এইবাৰ চকৰিটো দেখা পাইছে আপোনালোকে চকৰি চাই লওক কিবা তাতে হ'ব মানে কোনফালে দি সোমাব লাগে বা ভিতৰত দি সোমাব লাগিব নি দোকানবিলাক এতিয়াও বান্ধি আছে মানে কমপ্লিট হোৱাই নাই কিছুমানৰ বহুত দোকান খোলাই নাই এইটো বেক চাইড আজি চব হাৰাঙি কালি পে দেখা হ'ব চব এয়া তৰা ওপৰত চকৰি আৰু এই মটকা কুঁৱা আছে তাতে মানে গাড়ী যে ঘূৰি থাকে চবেই চিনি পায় আপোনালোকে মোটা জায়গাতো কি বনাই দিলা বুঝছি এবার মোটা জায়গাত ফিল আপ হয়ে গেল চবরে এইবিলাক খালী দোকান চব খালী হৈ আছে বৰ্তমান আৰু কি বহিব চব আহিব দেখাব আপোনালোকে ইয়াতে মেলা টাইপে মানে এখন গ্ৰন্থমেলা টাইপ হ'ব চব দোকান চোকান ইয়াতে হ'ব আজি পুৰা হাৰাঙিনি একদম একো নাই বিশেষ কিন্তু এইবাৰ মানে যোৱাবাৰ ৰাস চব ভিতৰত থাকে চব এইফালে লৈ আহিছে বহুত মুস্কিলৰ বস্তু লাগছে আৰু দোকানবিলাক হোৱা নাই বৰ্তমান ষ্টাৰ্ট কৰি আছে চববিলাক কাঠ চব টকা মানে চব টকা দি দিছে আৰু চববিলাকৰ দোকান হ'ব এইবিলাকত চব দোকান হ'ব আৰু এখন বাণিজ্য মেলাৰ ষ্টেজ হ'ব এখন ভাল লাগছে চ' ৰাসৰ এনেকুৱা মৃন্ময় মূৰ্তিবোৰ আপোনাৰ ৰাস্তাৰ মাজত দেখিব আৰু ৰাসৰ ভিতৰতো দেখিব পূজাৰ পুলিচৰ কথা এইটো ঘৰৰ লগত চবে ফটো উঠি আছে আৰু বেছি এই কৃষ্ণ আমাৰ
বিভিন্ন 5-6টামান কৃষ্ণ চবে ইয়াতে পষ্ট দি আছে মাথাটো সোমাই আৰু পষ্ট দিয়ে চবে আৰু বিভিন্ন আৰু থিয়েটাৰ এইফালে থিয়েটাৰ হ'ব লাইনটো আৰু আমি পপকৰ্ণ খাই যাই আছোঁ পুৰা তো এইবাৰ আহিছোঁ হৰি মন্দিৰৰ ভিতৰতে মানে কম্পাউণ্ডত আগতে মানে য'ত চাৰ্কাছ বা খেলনা চেলনা হৈছিল চৰকি আহিছিল এইবাৰ তাতে মানে এখন গ্ৰন্থমেলা আহিছে এখন মানে ডাঙৰ গ্ৰন্থমেলা চ' অকল গ্ৰন্থমেলা আৰু এটা মৃন্ময় মূৰ্তিকেইটাই আছে সেইখন এনেকুৱা মূৰ্তি আছে সেইফালে মূৰ্তি আছে বৰ্তমান মূৰ্তিবিলাক ভালকৈ আহিছে এখন চব ইয়াত ওলাই যায় দেখোঁ আৰু বাকী চব এই ৰহটো চাই যাওক তো এখন ৰাসৰ এখন সৰু বৃন্দাবন এখন ৰাসৰ আৰু এইটো হৰি মন্দিৰ আমাৰ আৰু বান্দাৰ এটা চয় গছত উঠিছে এণ্ডিং পাই গ'লো মানে এই জৈন মন্দিৰৰ পৰা আহিলে বাটাৰ চক আহিলে এইটো লাষ্ট এণ্ডিং পইণ্ট আৰু সেইফালে গণেশ মন্দিৰ চ' এই আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু সবিশেষ ৰাসৰ বিষয়ে দেখা থাকিম আৰু তো এনেকৈ ৰাস্তা আহি পালোঁ এই আগত ৰাজ যাই আছে আৰু বাকী দুটা হেৰেচি বেছি বনাই আৰু ৰখাৰ কাৰণে 9:40 হৈ গৈছে এতিয়া যাই থাকোঁ আৰু ব্লগ নবনাওঁ আৰু পিছত ব্লগ বনাম আহি পেলাই নতুন ভিডিঅ'টো লগ পাম তো আজিলৈকে এইটো ভিডিঅ' চাব যদি তিনিজন ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ দিব আৰু আগন্তুক ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বৰ্তমান দোকান চোকান বন্ধ হৈ গ'ল চব বাই বাই